Hello everyone, welcome to my channel. আজি মই ডিসকাস কৰিম 15টা জিকে কোৱেশ্চন। এই কোৱেশ্চন কেইটা কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট, লগতে এইচএস সেকেন্ড ইয়াৰ পলিটিক্যাল সায়েন্সৰ ষ্টুডেন্টৰ কাৰণে কোৱেশ্চন কেইটা খুবেই ইম্পৰ্টেন্ট। শৰ্ট কোৱেশ্চন 1 মাৰ্কৰ কোৱেশ্চন। এই কোৱেশ্চন কেইটা বহুবাৰ এইচএস ফাইনেল ইয়াৰ এক্সামত ৰিপিট হোৱা কোৱেশ্চন। ফাৰ্স্ট কোৱেশ্চনটোত দিয়া আছে যে কিমান চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। এনসাৰ হ'ব 1950 চনত। প্লেনিং কমিশন এষ্টাব্লিছ হৈছিল 1950 চনত আৰু প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল যদি এক্সামত আহে তেতিয়াহ'লে এনসাৰ হ'ব 1951 চনত। কুৱেশ্যন নম্বৰ 2, জয় জৱান জয় কিষাণ এইটো শ্লোগান কোনে দিছিল আৰু ইয়াৰ এনসাৰ হ'ব লাল বাহাদুৰ শাস্ত্ৰীয়ে। কুৱেশ্যন নম্বৰ 3 সুধিছে ডিএমকেৰ ফুল ফৰ্ম আৰু ইয়াৰ এনসাৰ হ'ব দ্ৰাভিডা মুনেত্ৰা কাঝাগাম। এইটো হ'ল প্ৰথম আঞ্চলিক ৰাজনৈতিক দল। কুৱেশ্যন নম্বৰ 4, ভাৰতত প্ৰথমবাৰৰ বাবে জৰুৰী অৱস্থা কেতিয়া, ইয়াতে ঘোষণা হ'ব, মই এইটো লিখিব পাহৰিছোঁ, কেতিয়া ঘোষণা কৰা হৈছিল আৰু ইয়াৰ এনসাৰ হ'ব 1975 চনত। লগতে মনত ৰাখিব 1975 চনত জৰুৰী অৱস্থা ঘোষণা কৰা ৰাষ্ট্ৰপতিজনৰ নাম হৈছে ফখৰুদ্দিন আলী আহমেদ। কুৱেশ্যন নম্বৰ 5, ভাৰতৰ প্ৰথমজন অকংগ্ৰেছী প্ৰধানমন্ত্ৰী কোন আছিল আৰু ইয়াৰ এনসাৰ হ'ব মৌৰাৰজী দেশাই। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। কুৱেশ্যন নম্বৰ 6, কোন ৰাজ্যত চিপকা আন্দোলনৰ আৰম্ভণি হৈছিল? চিপকা আন্দোলনৰ আৰম্ভণি হৈছিল উত্তৰাখণ্ডত। কুৱেশ্যন নম্বৰ 7, সুৰা বিৰোধী আন্দোলন কোন জিলাত আৰম্ভ হৈছিল আৰু ইয়াৰ এনসাৰ হ'ব অন্ধ্ৰপ্ৰদেশৰ নেলৰ নামৰ জিলাত। কুৱেশ্যন নম্বৰ 8, নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব কোনে দিছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইবোৰ আৰু ইয়াৰ এনসাৰ হ'ব মেধা পাটেকাৰ। কুৱেশ্যন নম্বৰ 9, চিপকা আন্দোলনৰ নেতৃত্ব কোনে দিছিল আৰু ইয়াৰ এনসাৰ হ'ব সুন্দৰলাল বহুগুণা। কুৱেশ্যন নম্বৰ 10, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক স্বায়ত্ততা প্ৰদান কৰিছিল? ইয়াৰ এনসাৰ হ'ব 370 নং অনুচ্ছেদে। আৰ্টিকেল 370 আৰু 35A এই দুটা অনুচ্ছেদৰ দ্বাৰা জম্মু এণ্ড কাশ্মীৰক স্পেচিয়েল ষ্টেটাছ দিয়া হৈছিল আগতে, যিটো বৰ্তমান উঠাই দিয়া হৈছে। কুৱেশ্যন নম্বৰ 11, কোনটো বছৰত নাগালেণ্ড ৰাজ্য গঠন কৰা হৈছিল আৰু ইয়াৰ এনসাৰ হ'ব 1963 চনত। কুৱেশ্যন নম্বৰ 12, অসম গণ পৰিষদ বা AGP কেতিয়া গঠন হৈছিল? AGP হৈছে অসমৰ আঞ্চলিক ৰাজনৈতিক দল আৰু ইয়াৰ এনসাৰ হ'ব 1985 চনত। কুৱেশ্যন নম্বৰ 13 সুধিছে চাৰ্কৰ ফুল ফৰ্ম আৰু ইয়াৰ এনসাৰ হ'ব চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন। কুৱেশ্যন নম্বৰ 14, সীমান্ত গান্ধী বুলি কাক জনা যায় আৰু এনসাৰ হ'ব খান আব্দুল গফুৰ খান। কুৱেশ্যন নম্বৰ 15 বহুত ইম্পৰ্টেণ্ট, ভাষাৰ ভিত্তিত সৃষ্টি হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য কি? ৰাজ্যখনৰ নাম সুধিছে আৰু ইয়াৰ এনসাৰ হ'ব অন্ধ্ৰ প্ৰদেশ। আৰু লাষ্টত মই এটা দি দিছোঁ এটা ফুল ফৰ্ম, EVMৰ ফুল ফৰ্ম, এনসাৰ হ'ব ইলেক্ট্ৰনিক ভোটিং মেচিন। থেংক ইউ।